সমস্যা জর্জরিত অশান্ত অঞ্চল আছিলে আৰু আগৰ চৰকাৰৰ এইবিলাক সমস্যা সমাধান কৰাৰ কাৰণে কোনো ইচ্ছা নাছিলে সেই কাৰণে এই সমস্যা হৈ আছিলে আজি অকল লুংচুঙে নহয় আমাৰ ৰিমোটৰ পৰা ৰিমোট এৰিয়া বিলাকত শান্তি হল নিৰাপত্তা পালে ভাল এটা পৰিৱেশ আহি গল আৰু ইয়াৰ কাৰণে আজি সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেখেতসকলে বিচাৰিছে তেখেতসকলৰ সমস্যা সমাধান কৰক আৰু তেখেতসকলে বিশ্বাসত লৈছে যে অকল ইউপিপিএল বিজেপি চৰকাৰে তেখেতসকলৰ সমস্যা সমাধান কৰিব পাৰিব গতিকে আমিও তেখেতসকলক বিশ্বাস দিছো কাৰণ এই সকল সব ভাৰতীয় নাগৰিক হিচাপে যিখিনি মৌলিক অধিকাৰ পাব লাগে তেখেতসকলে ভূমিৰ অধিকাৰ পাব লাগে সাংবিধানিক অধিকাৰ পাব লাগে ইয়াৰ পৰা বহুত বঞ্চিত কৰি ৰাখাটো ঠিক নহয় এই কাৰণে অনাগত দিনত এই সমস্যাবিলাক সমাধান কৰিম আৰু এনেকা ভাল পৰিৱেশ সদায় থাকক মই হিতুকে বিচাৰিছো লুংচুং অঞ্চলৰ আমাৰ সান্থালী আৰু ওৰাও যিখিনি লোক আছে এই সকলে খুব পজিটিভ হয় মই তেখেতসকলৰ কথা পাতি আছো এই কাৰণে আজি এই সভাত আহি খুব ভাল লাগিছে এতিয়া সব মানে কেম্পিংৰ যেটো পৰিৱেশ এটো বহুত বদলি গৈছে সকলো জাতি জনগোষ্ঠী এতিয়া ইউপিপিএল ৰ ক্যান্ডিডেট জয়ন্ত বসুমতাৰীক ভোট দিবলৈ মানসিকভাৱে সবে প্ৰস্তুতি হৈছে কৈছে 2024 ত 400 পাৰ 2029 ত 500 পাৰ মিত্ৰ দল হিচাপে কি ক'ব সক আজি ভাৰতত যিমানখিনি কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিলে এটো কোনো তুলনা নহয় স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ কাৰণে এজন এনেকা প্ৰধানমন্ত্ৰী পাইছো যিজনে নেকি অকল মানে কামৰ কথা চিন্তা কৰে জনসাধাৰণৰ সেৱাৰ কথা চিন্তা কৰে আৰু দেশখন বিকশিত দেশ গঢ়াৰ কাৰণে চিন্তা কৰে এই কাৰণে এতিয়া এই সময়ত কোনো প্ৰতিদ্বন্দ্বী নাই আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াও সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে কাৰণ তৃতীয়বাৰ তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'বলৈ গৈ আছে আৰু মুখ্যমন্ত্ৰীজনো আমাৰ অসমৰ সৰ্বকালৰ অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আজি সকলো একসেপ্ট কৰিছে গতিকে ইয়াত আৰু বেলেগ পৰিৱেশ নাই যিমানখিনি সিট আছে সব সিট জিতাৰ কাৰণে পৰিৱেশ হৈছে থ্যাংক ইউ এক্সেলেন্ট একাডেমি বাগানফাৰাयाव जिसे थाखोनि मुं थिसननाया सोलिगासिनो दं गोसोगुदुं फरायसा फरायसुलिफ्रा गुनगोनां सोलोंथाय मोननो थाखाय एक्सेलेन्ट एकाडेमी बागानफारायाव मुं थिसननो हागोन बाक्सा जिल्लानि बागानफारा सारियालिनि सानजा फारसे थांनाय लामानि साखाथियाव दं एक्सेलेन्ट एकाडेमी बागानफारा बे एक्सेलेन्ट एकाडेमी बागानफारायाव नांगौबादि गुनगोनां सोलोंथायनि राहा दं थिखानाय आयदा हिसाबै इंराजि आयदाखौ लाथारनांगोन बेजों लोगोसे एसामिस बड' हिन्दी नेपाली अल्टारनेटिव इंग्लिश सायख'नानै लानो हागोन आरो पलिटिकल साइंस एडुकेशन एडभान्स एसामिस एडभान्स बड' लजिक एन्ड फिलसफी इकोनॉमिक्स जियोग्राफी एन्थ्रोपलजी बायदि आयदाखौ सायख'नानै लानो हागोन लोगोसे आलादायै बेसेन होनाङै कम्पिउटार क्लास लानो मोनगोन एक्सेलेन्ट एकाडेमी बागानफारायाव एक्सपीरियंस एंड क्वालिफाइड टीचर्स बेस्ट एडुकेशन विथ एडोरेबल फीस education with modern technology the admission fees charge would be considered for below poverty line and brilliant students hostel facilities for boys and girls by divided थांनाय 2022 मायथाइयाव फोसावजानाय आसाम हायर सेकेन्डारि जोबथा आनजादनि फिथायाव बे एक्सेलेन्ट एकाडेमी बागानफारानिफ्रायनो अनामिका ब्रह्म मुंनि सासे फरायसुलिया 92% लानानै अल आसाम साबजेक्ट टपार जानो हादोंमोन लोगोसे बोहैथि बोसोर 2024 मायथाइनि थाखाय एक्सेलेन्ट एकाडेमी बागानफारायाव गोसोगुदुं फरायसाफ्रा मुं थिसननो थाखाय फरायसालियाव फैनानै फर्मखौ लांफैनो हासिगोन आरो मुं थिसननो हासिगोन गुवारै मिथिसारनो थाखाय 9954505027 8011337530 नाम्बारनि गेजेरजों फोनांजाब खालामनो हागोन।